तो हाय गाइस, वेलकम माय चैनल অঞ্জু ব্লগ। আজি আমি বক যাম, দাদাৰ বিয়া আছে, বস্তুবিলাক ইয়াতে থৈ গৈছিল বজাৰ কৰি। চ' আমি এতিয়া বস্তুবিলাক আধা বস্তু লৈ যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। পাপাই ডিউটিত গৈছিল, তো এতিয়া আহিল, আমি এতিয়া যাম। গাড়ীত বস্তুবোৰ থৈ আছে বায়ে। চ' এতিয়া আমি যাব ওলালোঁ। ভিডিঅ'টো চাই থাকিব, মাজে মাজে ৰাস্তাবোৰ দেখুৱাই যাই থাকিম। আগত পাপা আছে, বা আছে, মাইনা আছে, পিছত মা আৰু মই। এইটো হ'ল পাটগাঁৱৰ দুৰ্গা মন্দিৰ। এইফালে ভিআইপিও যাব পাৰি। আমি বঙৰা ফালে যাই আছোঁ। ৰাণীগেটৰ ফালে আমি নগ'লোঁ, আমি শ্বৰ্টকাট হৈ আহিলোঁ। ট্ৰেক্টৰ আমি এতিয়া মেইন ৰাস্তা পাই গ'লোঁ বঙৰাৰ। এইটো হ'ল মিৰ্জাৰ নিগেশ্বৰী মন্দিৰ, এইটো হ'ল ডিকে কলেজ। এতিয়া ৰামপুৰৰ ব্ৰিজ পালোঁ। এইটো হ'ল ছয়গাঁৱৰ আৰক্ষী থানা। এইটো মোৰ মা আৰু মই পিছত বহি আছোঁ, ভিডিঅ'টো চাই থাকোঁ। চ' ফাইনেলি আমি এতিয়া বকো আহি পালোঁ। এইটো হ'ল বকো উচ্চ মাধ্যমিক বিদ্যালয়। এইফালে পাৰ্বতী মন্দিৰো যাব পাৰি। এইটো হ'ল বকৰ চৰকাৰী হস্পিটাল। পাৰ্বতী মন্দিৰ হয়।
আমি এতিয়া আহি পালোঁ ইয়াতে বিয়াৰ খৰিবোৰ শুকাই দিছে ৰ'দত। মন্দিৰত দিয়া নাই এতিয়া চাওঁ ভাগৰ লাগছে গো ভাগৰ লাগছে চলাইছিতো ই আদিম মামাৰ বিয়া নাগে আমি ফিৰ যাওঁ নেকি কো ফুকদাবাৰীতে যাওঁ নেকি কো মাৰিম আমি ৰতন মামাহঁতৰ ঘৰতে যাওঁ নেকি এতিয়া কো কালি ঘৰত যাম দে কো বা আৰু মাইনা, মা, পাপা আৰু বৰদেউতা। আমি সকলোৱে বিয়াৰ চিঠিবোৰ খামত সোমাই আছোঁ। ব্ৰইলাৰ মাছ যদি কৰা তেতিয়া আইতা ঐ মা এইটো মাৰছি এতে মাৰছি কিয় মাৰবা লাগে মোক এতে কিয় মই দেখা পোৱা নাই দেখা নাপালে চ' আমি এতিয়া ঘৰত যাব ওলাইছোঁ। আমি এতিয়া VIP পালোঁ। চ' অলপ খোৱা বজাৰ কৰিব গৈছে পাপাই। তো আমি এতিয়া ঘৰত আহি পালোঁ। চ' ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।